কল আৰু পিঠাগুড়িৰে বনোৱা কল পিঠাৰ ৰেচিপি আপোনালোকে হয়তো সকলোৱে জানেই। মই আজি ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে বনালোঁ, ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম। সেইবাবে প্ৰথমতে এটা কেৰাহীত পিঠাগুড়ি অলপ ভালদৰে ভাজি লৈছোঁ, কাৰণ পিঠাগুড়িখিনি ভালদৰে ভাজি ল'লে এটা ধুনীয়া স্মেল আহে। আৰু তাৰ বাবে লৈছোঁ 4টা জাহাজী কল আৰু কলপাতকেইখন অলপ সেকি লৈছোঁ, যাতে মাজত কোনো ধৰণৰ ভাজ হৈ নাযায়, কাৰণ অলপ ফাটি যোৱাৰ বহুত চান্স থাকে। এতিয়া বাউল এটাত কলকেইটাৰ বাকলিখিনি এৰাই ল'ম। ধুনীয়াকৈ কলকেইটা বাকলি এৰাই লৈ তাত অকণমান নিমখ দিম, কাৰণ নিমখে টেষ্টটো বেলেঞ্চ কৰে। যিহেতু জাহাজী কলৰ সোৱাদটো বহুত মিঠা হয়, সেয়েহে মই ইয়াত কোনো ধৰণৰ চেনি বা গুড় ব্যৱহাৰ নকৰোঁ। এইখিনি হাতেৰে মুঠি ল'ম, বেছি পনীয়াও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে, তেতিয়াহ'লে পিঠাকেইটা খাবলৈ বৰ সোৱাদ হয়। অলপ অলপকৈ কলকেইটা হাতেৰে সানিও থাকিম আৰু পিঠাগুড়ি দিও যাম। এনেদৰে কৰিলে মানে ডাঠা বা পাতলটো নিজে গম পোৱা যায়, সেই হিচাপে বেলেঞ্চটো কৰিব পাৰি। এয়া অলপ অলপকৈ পিঠাগুড়ি দি আছোঁ আৰু হাতেৰে মুঠি আছোঁ, আৰু লাষ্টত এনেকুৱা হ'লে হৈ গ'ল। কলপাতকেইখনত অলপ অলপ দি, বেছি ডাঠাকৈ দিব নালাগে, কাৰণ ডাঠাকৈ দিলে নিসিজিলে খাই ভাল নালাগে। পাতলকৈ দি সিজিলে খাবলৈ বৰ সোৱাদ হয়। এতিয়া এনেকৈ দি পাতটো এনেকৈ উলটাই দি সিঁচি দিছোঁ, আৰু টাৱা এখনত দুটাকৈ দি দিছোঁ। মই 4টা বনাইছিলোঁ, এয়া দুটাকৈ দি অলপ অলপ সময়ৰ মাজে মাজে ওলটাই থাকিলে হ'ল, নহ'লে পাতকেইখন পুৰি যোৱাৰ চান্স থাকে। আৰু এনেদৰে যেতিয়া হৈ যাব তেতিয়া নমাই ৰাখিম, আৰু নমাই ৰাখি খোৱাতকৈ অকণমান দেৰিকৈ খালে বেছি ভাল হয়, কাৰণ পাতখন ধুনীয়াকৈ এৰাই যায়। আৰু যদি গৰমে গৰমে খাই পাতখন পূৰা লাগি থাকে। ইয়াত মই ঠাণ্ডা হোৱাৰ পিছত খুলি দেখাইছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। আজি ৰাতিপুৱাৰ চাহ এনেদৰে খালোঁ, কল পিঠাৰ লগত চাহ। আপোনালোকে কোনে কোনে খাই পাইছে বা কোনে কোনে খাই ভাল পায় কল পিঠা কমেণ্ট কৰিবচোন, আৰু যদি খোৱাও নাই তেতিয়াহ'লে এনেদৰে বনাই চাব। আজি ৰাতিপুৱাৰ চাহত কল পিঠা আৰু লাল চাহ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব।